हेलो मरम छात्र छात्री आगरे मोर जो भिडिओ दिसिलो সেই ভিডিওবিলাকত কমেন্ট আছিল নৱম শ্ৰেণীৰ গণিতৰ এটি পাঠ লবৰ কাৰণে আজি মই গণিতৰ নৱম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায় অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সেই পাঠটি আজি মই তোমালোকৰ ওচৰত বুজাবলৈ গৈ আছো আশা কৰিছো তোমালোকে অতি সহজে এই পাঠটি বুজি পাবা অকনমান ঘৰত মোৰ লগত তোমালোকে নিজে নিজে ঘৰত কি কৰিবা প্ৰেক্টিস কৰিবা এই ভিডিওবোৰ চাই চাই তেতিয়াহলে অতি সহজে তোমালোকে বুজি পোৱাত সহায় হ'ব এটা কথাটো হৈছে কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি কিমান অধ্যায় প্ৰথম আৰম্ভ কৰিছো চতুৰ্থ অৰ্থাৎ ফৰ্থ অধ্যায় ইয়াত কি হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ অৰ্থাৎ ইয়াত বুজিব লাগিব দুটা চলক কি বস্তু চলক মানে কি কোনোবা এটা সমীকৰণ সেই সমীকৰণ যেনেকৈ আমাৰ পৰিয়ালটো যেনেকৈ পৰিয়ালটো কোনে চলাব আমাৰ দেউতাৰ মাই চলাব ঠিক কেদৰে কি কৈছে আমাৰ এনেকুৱা এটা সমীকৰণ আছে যিটো সমীকৰণ নেকি দুটা চলক থাকিব এটা আমি ক'বলৈ গ'লে সাধাৰণতে এনেকুৱা এটা লিখিব পাৰো যে বহুত দূৰলৈ ভ্ৰমণ জাৰ্নি গৈছো ভ্ৰমণ বাছত গৈছো তেনে ক্ষেত্ৰত তাত কি কৰে সাধাৰণতে দুজনকৈ ড্ৰাইভাৰ থাকে আৰু সাধাৰণতে সেই এজনৰ যেতিয়া কি হয় ভাগৰ লাগে তেতিয়ালে নেক্সট আনজনে কি কৰে সেই গাড়ীখন চলাই অৰ্থাৎ দুয়ো কি কৰে সেই গাড়ীখন কি কৰি থাকে মেইনটেইন কৰি থাকে চলাই ঠিক আছে ইয়াত আমি দুটা চলক পাম সাধাৰণতে সাপোজ এটা ধৰিলো x আৰু যদি এটা y ধৰো তেনেহলে এই দুটা কি হ'ব ইকুৱেল টু সাপোজ কিবা এটা আছে 3 তেনেহলে এই দুটা হ'ব কি আমাৰ চলক অৰ্থাৎ x আৰু y আৰু এই অজ্ঞাত ৰাশি দুটা হ'ব কি আমি চলক বুলি কম সাধাৰণতে গতিকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লিখিবলৈ যাতে আমি তাৰ এটা আহৰি এটা আমি পাব আৰু এটো কেনেকৈ হ'ব সাধাৰণতে ax plus by plus c equal to 0 এইটো হৈছে কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ মূল আহৰি গতিকে ইয়াৰ ক্ষেত্ৰত সাধাৰণতে এই যে x আৰু y এই দুটা হৈছে কি চলক এই দুটা সদায় অজ্ঞাত ৰাশি বাকিখিনি আমি জ্ঞাত হ'ব কিন্তু কি হ'ব ইয়াত a b আৰু c যে আছে এই তিনিটাৰ মান সদায় কি হ'ব বাস্তৱ সংখ্যা হ'ব লাগিব কি সংখ্যা বাস্তৱ সংখ্যা আৰু এই সংখ্যা তিনিটা কি সাধাৰণতে কি হয় ইয়াৰ a আৰু b অৰ্থাৎ এই যে চলক দুটা যি আছে সেই চলক দুটাৰ আগত যি দুটা সহগ থাকিব সেই দুটাৰ মান কেতিয়াও কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে যদি ইয়াৰ শূন্য হয় তেনেহলে সেইটো সাপোজ ইয়াৰ এইটো মান শূন্য তেনেহলে এইটো ভ্যালু নহয় যাব গতিকে তলত কি হ'ব মাত্ৰ কিটা চলক থাকিব এটা চলক থাকিব গতিকে এই দুটাৰ মান অৰ্থাৎ a আৰু b ৰ মান কেতিয়াও কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰিব কেতিয়াবা c ৰ মান হ'ব পাৰে এইটো বেলেগ কথা সাধাৰণতে a b c তিনিটা কি হ'ব বাস্তৱ সংখ্যা হ'ব লাগিব এইটো হৈছে কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰিত কাৰণ ৰৈখিক সমীকৰণ এইকাৰণে যে ইহতৰ সৰ্বোচ্চ ঘাত যি দুটা চলক আছে সেই চলক দুটাৰ সৰ্বোচ্চ ঘাত কিমান আছে দুটাৰে 1 আছে যদি সাপোজ ইয়াত 2 থাকিলে বা ইয়াত 2 থাকিলে তেতিয়াহলে তাৰ ঘাত কি হলো 2 হলে গতিকে এটো দ্বিঘাত বুলি গলো হয় যদি 3 থাকিলে তেতিয়াহলে সৰ্বোচ্চ ঘাত ত্ৰিঘাত বুলি গলো হয় যেটো এই দুটাৰে কি হৈছে সৰ্বোচ্চ ঘাত 1 আছে গতিকে আমি এইটো কি বুলি কম এটা চলকযুক্ত বা এটা নহয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কম এটা সাধাৰণতে আমি ৰৈখিক সমীকৰণবোৰ লিখতে আমি সাধাৰণতে আমি আগতে পাইছো যে সমীকৰণ এটা যেতিয়া লিখিম সাপোজ ইফালে x ইফালে আছে y এটা সমীকৰণ সাপোজ x কি আছে y আছে এই সমীকৰণটো আমি দুফালে একে সংখ্যা অৰ্থাৎ সাপোজ ইফালে যদি 2 যোগ কৰিছো ইফালে 2 যোগ কৰিব পাৰো বা ইফালে 2 বিয়োগ কৰিছো তেনেহলে ইফালে কি কৰিব পাৰো 2 বিয়োগ কৰিব পাৰো বা একে সংখ্যা পূৰণ কৰিব পাৰো না বা একে সংখ্যা দুফালে কি কৰিব পাৰো হৰণ কৰিব পাৰো আৰু এই পূৰণ কৰোতে সাধাৰণতে কি হ'ব সেই দুটা মান লগ শূন্য হ'ব নোৱাৰে কিন্তু মান দুটা এইটো কথা তোমালোকে সদায় মনত ৰাখিবা এটা কথা হৈছে আমি এটা যেনেকৈ চলক এটা লিখিব দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ লিখিব লাগে কেনেকৈ সাপোজ এদিন এটা এনেকৈ লিখিব পাৰো যে এদিনে ক্ৰিকেট মেচ এখনত বিৰাট কোহলি আৰু ধোনীয়ে কি কৰিছে 102 ৰান খুৱাইছে তেনেহলে বিৰাট কোহলি মানে সাধাৰণতে কি বুলি কে বুলি লিখো অৰ্থাৎ কোহলি আৰু কোনে আছিল ধোনী মানে বি তেতিয়ালে ইহঁতে কিমান ৰান কৰিছে 102 ৰান তেনেহলে এইটো কি সমীকৰণ হ'ল এটা দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ চলক কোনে কোহলি আৰু কোনে আছে ধোনী আছে এই দুটা চলক ইয়াতে কিমান ৰান খুৱাইছে টোটাল 102 ৰান খুৱাইছে গতিকে এনেকৈ সাধাৰণতে কি কৰিব লাগে এই যে সমীকৰণটো যেতিয়া লিখিছো আমি
এই সমীকৰণত এটা কথা মন কৰিব লাগিব যে আমি সদায় যেটো r আছিল আমাৰ সেই r টো সদায় c টো কি আছিল সমান চিহ্নৰ অৰ্থাৎ কি কৈছে বাওফালে আছিল আমাৰ ইয়াত যেটো 102 টো কি আছে সোফালে আছে গতিকে আমি সদায় কি কৰিব লাগিব সমীকৰণটো এই r ত প্ৰকাশ কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব k প্লাস d মাইনাস এটো যদি ইফালে প্লাস আছে কাৰণে ইফালে লিখিব মাইনাস হ'ব অৰ্থাৎ 102 ইকুয়াল টু ইফালে কি থাকিব শূন্য থাকিব এটো কি আহি গ'ল x plus by plus c equal to 0 r ত কি হৈ গ'ল প্ৰকাশ হৈ গ'ল আমি এনেদৰে যি কোনো সমীকৰণ যেতিয়া দি থাকিব তেতিয়া আমি সদায় a r সদায় কি কৰিলাম প্ৰকাশ কৰিলাম তেতিয়া সাধাৰণতে আমি কি কৰিব পাৰিম এই সমীকৰণবিলাকৰ পৰা a b আৰু c যদি আমাক চিনাক্ত কৰিব দেই তেতিয়া আমি কি কৰিব পাৰিম লগে লগে চিনাক্ত কৰি উলিয়াব পাৰিম নেক্সট আনটা আমাৰ যদি ধৰি লও সাপোজ एग्जांपल এটা ধৰি লও 2y6 plus 3y minus 7 equal to 0 ওকে এই সমীকৰণটোৰ পৰা a b c চিনাক্ত কৰিব দিব পাৰে কি লৰে a b আৰু c ৰ মান আমি কি কৰিব লাগে চিনাক্ত কৰিব দিব পাৰে তেনে ক্ষেত্ৰত আমি কি কম a equal to অৰ্থাৎ x ৰ আগত কি আছে সহগ কি আছে a y ৰ আগত সহগ b আৰু c এটা বাস্তৱ সংখ্যা গতিকে তেনে ক্ষেত্ৰত ইয়াৰ x ৰ আগত কি আছে সহগ কি আছে 2 গতিকে a মানে আমি সাধাৰণতে কি বুলি ধৰিলাম তেতিয়ালে a equal to কিমান হ'ব 2 ইয়াত y ৰ সহগ কিমান আছে 3 ইয়াৰ সহগ আছে ইয়াত b b মানে ইকুৱেল টু কিমান পালো 3 আৰু যেহেতু ইয়াত প্লাস আছে গতিকে b ৰ মান হলে কি হ'ব 3 হ'ব আৰু c c মানে কিমান আছে ইয়াতে পাঁচটা সংখ্যাটো মাইনাস কিমান আছে c অৰ্থাৎ প্লাস 7 নহয় কিন্তু এটো c মান হলে কি হ'ব মাইনাস 7 এ হ'ব এনেদৰে আমি কি কৰিব পাৰো a b c চিনাক্ত কৰি ল'ব পাৰো নেক্সট আনটা যদি আমি एग्जांपल লও সাপোজ 36 5 হয় ইকুৱেল টু 2 দি আছে এই সমীকৰণটো আমাক এনেকে দিছে আমাক ইয়াৰ পৰা কি কৰিব লাগে a b c চিনাক্ত কৰি উলিয়াব লাগে তেনে ক্ষেত্ৰত আমাৰ যেটো সমীকৰণ আছে সেই সমীকৰণটো ax + by + c = 0 r ত প্ৰকাশ হোৱা নাই এতিয়ালৈকে আমি সদায় ৰাইট সাইডটো কি কৰিব লাগিব শূন্য কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব ইফালে প্ৰথমতে 5x - 5y এটো ইফালে প্লাস আছে গতিকে ইফালে কি হ'ব মাইনাস হ'ব ইকুৱেল টু কি হ'ব 0 হ'ব এনেকে আমি ax + by + c অৰ্থাৎ r ত প্ৰকাশ কৰিব পাৰো আৰু তাৰ কাৰণে আমি ইয়াত কি কৰিব পাৰো ইয়াত যে মাইনাস আছে মাইনাসৰ কাৰণে প্লাস টো লিখিব পাৰো এনেকে ax + -5y + -2 equal to 0 অৰ্থাৎ এইটো r ত প্ৰকাশ হৈ গ'ল ax + by + c equal to 0 ইয়াৰ ক্ষেত্ৰত ax ৰ আগত সহগ কিমান আছে অৰ্থাৎ a মানে কিমান হ'ব 3 b মানে কিমান হ'ব b equal to হ'ব কিমান -5 c equal to হ'ব কিমান ইয়াত হ'ব -2 অৰ্থাৎ +2 নহয় যেটো মাইনাস আছে গতিকে এটো কি হ'ব -2 এনেদৰে আমি a b c কি কৰিব পাৰো চিনাক্ত কৰি উলিয়াব পাৰো এটা আমি নেক্সট আৰু এটা एग्जांपल চাই লও তারপর আমি কেনেকে a b c চিনাক্ত কৰি লব পাৰো সাপোজ আমাক এটা সমীকৰণ দিছে নেকে 2y6 = দিয়া আছে 2y6 = দিয়া আছে 5 ইয়াৰ পৰা a b c চিনাক্ত কৰি উলিয়াব আছে তেনে ক্ষেত্ৰত আমি কেনেকে উলিয়াম ইয়াত আমাৰ চলক কেইটা আছে মাত্ৰ এটা আছে তেনে ক্ষেত্ৰত আমি কি কৰিলাম প্ৰথমতে 2y6 আৰু ইফালে কিমান হ'ব -5 হ'ব ইকুৱেল টু 0 হে r ত প্ৰথমতে আমি প্ৰকাশ কৰি ললো কোনটো r x + by + c = 0 r ত প্ৰকাশ কৰি ললো ইয়াৰ ক্ষেত্ৰত আমাৰ b টো আছে নেকি অৰ্থাৎ ইয়াত y টো নাই y চলকটো নাই তেনে ক্ষেত্ৰত আমাক সাধাৰণতে ইয়াতে কি হ'ব 0 * আমি কি লিখিব পাৰো y লিখিব পাৰো যেটো আমাৰ এটো চলক নাই আমি পিছৰ লাইনত লিখিম আমি ট্রাই চেষ্টা কৰিম পিছৰ লাইন লিখো প্ৰথমতে আমি এনেকে পাৰো নেক্সট আমি বনাইলাম এটো 2y6 + 0 * y -5 ইকুৱেল টু কিমান হ'ব 0 এটা r টো আকৌ প্ৰথম প্ৰকাশ কৰিব লাগিব এটো 2y6 + 0 * y + -5 ইকুৱেল টু 0 r প্ৰকাশ হৈ গ'ল এটা আমি ইয়াৰ পৰা a b c চিনাক্ত কৰিম a ইকুৱেল টু কিমান হ'ব x ৰ সহগ কিমান আছে 2 b ইকুৱেল টু কিমান y ৰ সহগ কিমান আছে 0 অৰ্থাৎ যেটো মান দিয়া আছে চলক সেইটোৰ মান সদায় কি পালো 0 পালো আকৌ c মানে কিমান হ'ব -5 হ'ব এটো যেটো -5 আছে গতিকে -5 হৈ যাব এনেদৰে আমি কি কৰিব পাৰো a b c চিনাক্ত কৰি লব পাৰো এতিয়া আমি জানিলো হয় কেনেকৈ সাধাৰণতে কি হয় আমাক যদি কোৱেশ্চন এটা দিয়ে ৰাখে যে x = কোৱেশ্চন এটা দিছে x = -5 এই সমীকৰণটো
এটা চলকযুক্ত হৈ আছে আমাক এক দুটা চলকযুক্ত সমীকৰণত পৰিণত কৰিব দিব পাৰে বা সমীকৰণ হিচাপে লিখিব দিব পাৰে তেনে ক্ষেত্ৰত আমি কেনেকৈ লিখিম সাধাৰণতে সলিউশন লিখিম x সাধাৰণতে কিমান দি আছে আমাক -5 দি আছে তেনে ক্ষেত্ৰত আমি x পালো y টো দি আছে নেকি আমাক চলক দিয়া নাই তেনে ক্ষেত্ৰত আমি y ক্ষেত্ৰত কি লিখিম 0 ইনটু কি লিখিব পাৰো y লিখিম আৰু ইফালে কি আছে -5 ইফালে আছে গতিকে আমি ইফালে আনিব পাৰো নাইবা ইফালে থাকিলে এনেকা -5 এ হ'ব যদি আমি r টোত লিখিব বিচাৰো তেতিয়াহলে কিমান হ'ব x 0 ইনটু y মাইনাসৰ পৰা ইফালে আনি কিমান হ'ব প্লাস হ'ব ইকুয়াল কিমান হ'ব 0 অৰ্থাৎ ইয়াত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কি হৈ গ'ল এটা প্ৰকাশ হৈ গ'ল এনেদৰে আমাক যদি এটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া থাকে যদি দুটাত নিব দিয়ে অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণত যদি পৰিণত কৰিব দিয়ে তেতিয়াহলে আমি কি কৰিব পাৰো এনেদৰে কি কৰিব পাৰো দুটা চলকযুক্ত ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিব পাৰো এতিয়া আমি 4.1 অনুশীলনে আৰম্ভ কৰিম আমাৰ কোৱেশ্চনটো দিছে 4.1 অনুশীলনত প্ৰথম কোৱেশ্চনটো কৈছে কি এখন টকা বহীৰ দাম এটা কলমৰ দুগুণ কৈছে কি এখন টকা বহী অৰ্থাৎ এটা বহীৰ দাম এটা কলমৰ দুগুণ যদি কলমটোৰ দাম সাধাৰণতে কি হয় 5 টকা হয় বহীটোৰ দাম কিমান হ'ব বুলি কৈছে দুগুণ হলে কিমান হ'ব 5 2 গুণ 10 টকা এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ গঠন কৰা আৰু আমাক ইয়াত দিছে যে কৈছে ইয়াত এখন টকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা আমাক দিয়া আছে এক নম্বৰ কোৱেশ্চনটো সলিউশন কি বুলি কৈছে given বহী টকা বহীৰ দাম টকা বহীৰ দাম কেই টকা বুলি কৈছে আমাক কৈছে কি টকা বহীৰ দাম x টকা আৰু কলমৰ দাম কিমান টকা বুলি কৈছে কলমৰ দাম কিমান টকা বুলি কৈছে y টকা বুলি কৈছে কিমান টকা y টকা আমাক শৰ্তটো কি বুলি কৈছে কি এটা বহীৰ দাম কলমৰ দামৰ কি বুলি কৈছিল দুগুণ বুলি কৈছিল কেইটা কলমৰ এটা কলমৰ দামৰ দুগুণ এটা অ্যাকর্ডিং টু কোৱেশ্চন আমি কি কৰিব পাৰো এটা বহীৰ দাম x কলমৰ দাম কিমান বুলি কৈছিল দুগুণ তেনহলে কিমান হ'ব 2y পাইনে কি লিখিব পাৰো যে x - 2y কি লিখিব পাৰো 0 লিখিব পাৰো এটো হৈছে এক নম্বৰ কোৱেশ্চনটো সলিউশন এটা নেক্সট আমি কোৱেশ্চন 2 লৈ আমি আগবাঢ়িছো আমাক কৈছে তলৰ ৰৈখিক সমীকৰণ বিলাক ax + by + c = 0 আৰু প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰতে abc ৰ মান উলোৱা ইয়াতে তোমালোকক আগতে শিকিলো abc ৰ মান কেনেকৈ আমি নিৰ্ণয় কৰিব লাগে তোমালোকে যিমানখিনি পাৰা ঘৰত প্ৰেক্টিস কৰিবা ইয়াৰে কোৱেশ্চন বিলাক তথাপিও মই মাজে মাজে দুটা কৰি দিছো এক নম্বৰ কোৱেশ্চনটো মই ফাৰ্স্ট কৰি দিছো কৈছে কি আমাক twice x plus thrice y equal to দিয়া আছে কিমান 9.35 বার দিয়া আছে 5 এর পর 12 টা পৌনঃপুনিক সংখ্যা দিয়া আছে তেনে ক্ষেত্ৰত আমাক কি কৈছে কি এরপর abc চিনাক্ত কৰিব দিছে তেনেহলে আমি সলিউশন লিখিম ইয়াত a ইকুয়াল টু কিমান হ'ব x ৰ ভাগ কিমান আছে 2 y ৰ ভাগ কিমান আছে 3 অৰ্থাৎ b মানে হ'ব কিমান b মানে হ'ব 3 আৰু c এটো কি আনন্দে আমাক দিয়া নাই গতিকে আমি প্ৰথমতে আমি কি কৰিব লাগিব এটো প্ৰথম আজি তো r আছে r টো বনাই ল 2yx + thrice y ইফালে আলে এটো কি হ'ব মাইনাস হ'ব কিমান 9.35 বার ইকুয়াল কি হবে বলে কি লিখব রাইট হ্যান্ড সাইড 0 একবার বনাই লৈছো 2yx + thrice y প্লাস মাইনাস কিমান হ'ব 9.35 বার ইকুয়াল কিমান হ'ব 0 হ'ব হয় এটা হাতে আমি ইয়াৰ পৰা abc লব পাৰিম এটা a মানে হ'ব কি লিখিম আমি ইয়াত x ৰ ভাগ কিমান 2 b ইকুয়াল কিমান হ'ব y ৰ ভাগ কিমান আছে 3 আৰু c মানে হ'ব কিমান মাইনাস কিমান দিয়া আছে 9.35 বার হ'ব এনেদৰে আমি abc চিনাক্ত কৰি উলিয়াম এটা নেক্সট দুই নম্বৰটো দিয়া আছে অকনমান মই দুই নম্বৰটো কৰি দিছো তাৰ পিছত তোমালোকে বাকি ঘৰত প্ৰেক্টিস কৰিবা মই কম যদি যিমানে তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা সিমানে কম সময়ত ভালদৰে সকলোখিনি আয়ত্ত কৰি ল'ব পাৰিবা নেক্সট কোৱেশ্চন হৈছে কি y/5 মাইনাস কিমান দিছে না 10 দিয়া আছে ইকুয়াল কিমান 0 দিয়া আছে
ইয়াৰ পৰা a b c চিনাক্ত কৰি লব লাগে তাৰ কাৰণে আমি কি কৰিম সাধাৰণতে সলিউশন লিখিম x minus y আমাক দিয়া এবাৰ লিখি ললে y by 5 minus 10 equal to কিমান দি আছে 0 তেনে ক্ষেত্ৰত আমি কি লিখিম x minus এটো কি লিখিব পাৰো প্ৰথমতে আমি এনেকৈ লিখিব পাৰো যে 1 by 5 y into y লিখিব পাৰো 1 by 5 into y লিখিব পাৰো অৰ্থাৎ y আৰু ওপৰত টুকুৰা না y গুণ y লিখিব পাৰো minus 10 equal to কি লিখিব পাৰো 0 আৰু ইয়াৰ পৰা আমি কি পাম আমি যেটা বনাইলাম এটা কেনে হবে x plus minus 1 by 5y plus minus কি লিখব পাৰো 10 equal কি মান হবে 0 হবে অর্থাৎ x plus b plus c আর এর আমি কি করলে প্রকাশ করে ললো এটা ইয়ার পর আমি a b c চিহ্নিত করিম a equal to x এর হগ কি মান আছে 1 b অর্থাৎ y এর হগ কি মান আছে minus 1 by 5 আর c equal কি মান আছে minus 10 এনাদের আমি কি করব পারো a b c চিহ্নিত কৰি উলিয়াব পাৰো এটা বাকিখিনি তোমালোকে ঘৰত নিজে নিজে প্র্যাকটিস কৰিবা এইটা ফলো কৰি আপত যে মই আগত কেইটামান এক্সাম্পল দি দিছো সেইবিলাকক চাই যাতে তোমালোকে নিজে ঘৰত প্র্যাকটিস কৰিবা আৰু যিমানে প্র্যাকটিস কৰিবা তোমালোকে সিমানে কি কৰিবা ফলপ্ৰসূ অৰ্থাৎ ফল পাবা যদি প্র্যাকটিস নকৰা গণিতত তেতিয়াহলে তাৰ পৰা কোনো দিনে কেতিয়াও ফল নোপোৱা গতিকে আজি লৈ প্ৰথম অধ্যায়টো অৰ্থাৎ 4.1 অনুশীলনীটো ইমানতে সমাপ্ত হ'ল নেক্সট অনুশীলনী আমি নেক্সট ভিডিওত আপলোড কৰিম তোমালোকে চাই থাকিবা আৰু মোৰ এই যদি ভিডিওবোৰ তোমালোকৰ ভাল লাগিছে অৰ্থাৎ সহজত যদি বুজি পাইছা তেতিয়াহলে মোৰ এই ভিডিওবোৰ তোমালোকে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা লগতে যিমান পাৰা শেয়াৰ কৰিবা যাতে অইন ষ্টুডেন্ট বা ছাত্ৰ ছাত্ৰীবিলাক এই বন্ধৰ সময়ত হিয়ত চাই কিছু পৰিমাণে যাতে আয়ত্ত কৰি ল'ব পাৰে বা বুজি পাব পাৰে গতিকে যিমান পাৰা তোমালোকে শেয়াৰ কৰিবা আজিলৈ ইমানতে সমাপ্ত আৰু যদি তোমালোকৰ কি হয় নেক্সট যদি কিবা অসুবিধাৰ সৃষ্টি আছে কোনোবা অধ্যায়ৰ তেতিয়াহলে তোমালোকে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবা কমেন্ট কৰি জনাবা মই তাৰ পৰা তোমালোকক চাই কমেন্ট চাই যেটো তোমালোকৰ প্ৰয়োজন বুলি ভাবো সেইটো মই অধ্যায় দিবলৈ চেষ্টা কৰিম ধন্যবাদ